মনটো সজাব খোজো যেন এপাহ বগা ফুল য'ত কোনো দাগ নাই। কি সুন্দৰ নহয়, কিন্তু বাস্তৱ বৰ গধুৰ। কেতিয়াবা এজাক বৰষুণ আহি গোটেই ফুলপাহ যেন বেছি ধৰি যায়। কেতিয়াবা আকৌ উজ্জ্বল ৰ'দে ফুলৰ মাধুৰ্য দুগুণ বৃদ্ধি কৰে। আকৌ কেতিয়াবা গোটেই ফুলতে নাচনৰ ঢেউ। এই বতাহৰ কোমল স্পৰ্শে সকলোতে গোলপীয়া সপোনৰ ঘৰ পায়, যাৰ প্ৰতিটো দুৱাৰ খিৰিকী হয় সেউজী, য'ত প্ৰতিফলে প্ৰেমৰ গভীৰ নৈত ডুব যাব খোজো। নাই, বাস্তৱ বৰ সুখী। হঠাৎ আহিল নহয় বৰ দৈছিলা, কত পাত সৰি গ'ল, কত পাখি চিলি গ'ল। দূৰ দূৰণিলৈকেও একো মনিব নোৱাৰি। মনৰ ঘৰত সাজি থোৱা সপোনবোৰ আজি যেন গগন চুম্বি টুকি পাব নোৱাৰা বাস্তৱ। নাই নাই, ভয় নেখাব। আকৌ ৰাতিপুৱা আকৌ সোণালী ৰশ্মি তিৰবিৰ কৰিব। আমি মানুহ জীৱশ্ৰেষ্ঠ। এনেকৈ হেৰাই গ'লে নহ'ব, হাৰি গ'লেও নহ'ব। আহকচোন আকৌ এবাৰ বাচোঁ, তো আকাশলৈ এনেকৈ পাখি উৰি যাওঁ। আপোনালোকৰ বাৰু কি মতামত? কথাবোৰ এবাৰ ভাবি চাবচোন। লগতে মন্তব্য কৰিবলৈ কিন্তু নেপাহৰিব। ধন্যবাদ।